বল আমি খাবে যাও খাই বন্ধুসকল কেনে খবৰ ভালে আছা না ভালে আছো বহুত দিনৰ পৰত মূৰত দেখা হলি ভালে আছে ন ভালে আছো ঠিক আছে পিছে আজি আহিলো ৰবা বহুত ফেজা লালো গাড়ী মটৰ নাই ইফালে খোজকাঢ়ি আহিব লগা হ'ল জানো না বিৰাট জোৰ লাগিছে ভাই নকবি ইটো ভাই 3বাৰ বহি গৈছে ৰাস্তাত আহোঁতে আহোঁতে মই তোমাৰ খোজ কাঢ়ব নোৱাৰো মই এতিয়া কৰ পৰাই লাগ দুটাই এই নকবা আমাৰ তাতে কি খবৰ আমাৰ দেশৰ কথা মনত পৰি গৈছে চব আহি গ'লো কিয় তোমাক ফোন কৰিছিলো না তুমি ফাৰ্ষ্টত দুখ গোৱাত গৈছিলা না গোৱাত আছিলো মই থাকোঁতে পিছে দেশৰ কথা মনত পৰি গ'ল না সেইকাৰণে বন্ধুসকলক চাব আহিছো আকৌ চব ভালে আছে না তোমাৰ নকবি দে এই কথা মনত পৰা ভালে আছে ন ঘৰত ভালে আছে পিছে তই দেখোন আমেৰিকা থাকা আমেৰিকা কেনে উন্নত হৈছে আমেৰিকা এনেকুৱা উন্নত হৈছে আকাশ বায়ুমণ্ডল ঘেহি এৰোপ্লেন যায় কি বায়ুমণ্ডল দি যায় বায়ুমণ্ডলৰ কথা কৈ আছা কি জানি বেলেগ খোলাই গৈছে তোমাৰ তাতে কি কেনে উন্নত হৈছে আমাৰ ঠাইতো আৰু বহুত উন্নত হৈছে হয় নেকি কেনে উন্নত নকবি আর সাগরের তলেরে মাটি ঘেই সাবমেরিন যায় হয় নাকি মাটি ঘেই সাবমেরিন যায় চারিয়াং তলে উপরে যায় ও বারকেলা আমার ভারত ইমান উন্নত হইছে যে ও কি কয় মানুহে নাকেরে ভাত খায় কি খাও দয় নাকেরে ভাত খায় বেশি হল কিন্তু এটো নহয় নহয় হবই নৰে কিন্তু নহয় নাকেরে নহয় নাকে তো দুনিয়া মতো অলরেডি ভাত খায় ও আমি বেলেগ ভাবিছো কিন্তু চশমাটো কেনে সা দামী চশমা লৈ যায় চশমা নহয় সানগ্লাস বুলি কয় সানগ্লাস কয় নেকি পিন্ধি চাব পাৰিম না সা ভাল লাগব দে মজা লাগিছে দে বেটো কেনে লাগিছে মজা লাগিছে পুৰা লাগছে না বঢ়িয়া লাগিছে তোৰ সানগ্লাসটো দিছুন কি কৰা হয় কেনে কৰা চাবা দিলা মোক মোক চাবা দিব কেনে কৰি থাকি দিব চাবা দিলা দামী চশমা দামী নেকি নকবি ভাই কিমান লৈছিল বহুত দামী ইণ্ডিয়ান কিমান লৈছে নাজানো ৰ বহুত ডলাৰ দাম তো চুপ থাক কেনে কৰে বেয়া কৰি দিবি চাবা দিলা ই বুজি নাপায় আকৌ বে ৰখ অলপ চাবা দি না কেনে কৰে ইংকে হাও কেনে কষ্ট এবা তুমি মাছ চাই কেনে কৰে ৰখ না অলপ মই চাইছো ৰ তো চাবি নাকি ইমান কে মাছ চাই হা ইমান দিন পিছত দেখাইছি গলা চাবা ঠিকে আছে দে দে চাইতা চাতু শুন চাইতে মই চাইছো চাবি নাকি মোৰ চেহাৰা ইমান চাব লগা নাই যা বহুত দামী চশমা বল চাহ খাবলৈ যাওঁ হয় নেকি বহুত দিন চাহ খাং মই ফোনটো দাদক আমাৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে বেছি বেছি লাইক কৰিব এণ্ড কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্রাইব কৰি বেল আইকনটো টিপি দিব যাতে আমাৰ নতুন নতুন ভিডিঅ' আহিব এইবিলাক ভিডিঅ' পোৱাৰ কাৰণে লগতে বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ